हेलो बंधुसकल आज आपनालोকক देखाम कास्ट सार्टिफिकेट केनेকৈ एप्लाई करे। प्रथमे क्राउन ब्राउजारत जाई सेवा सेतु नाমৰ पोर्टेलটোত লগইন কৰিব লাগিব। प्रथमे टाइप কৰি सेवा सेतु टाइप কৰাৰ পিছত এন্টাৰ কৰাৰ পিছত লগইন পেজটো আহিব। প্ৰথম যেটো পেজ আছে सेवा सेतु এটা টাইপ কৰাৰ পিছত তা পপ আপ মেছেজ আহিব। এটা ক্লোজ কৰি আমি লগইনত যাব লাগিব। লগইন কৰিব লাগিব। লগইন কৰাৰ ভিতৰত আমি পিছত আৰু দি দিম। তে সিটিজেন লগইন কৰে। সিটিজেনত লগইন ক্লিক কৰাৰ লগে লগে এটা পেজ আহি যাব। ইয়াত ইউজাৰ নেম আৰু পাসওয়ার্ড দিব লাগিব। ইউজাৰ নেম আৰু পাসওয়ার্ড দিয়াৰ পিছত টিক মাৰ্ক কৰি দিব লাগিব। টিক মাৰ্ক কৰি সিং আপ কৰিব লাগিব। সাইন আপ বা সাইন ইন কৰাৰ পিছত আমাৰ পেজটো খুলি যাব। ইয়াত আমি সাৰ্চিং বুটামত কাষ্ট সাৰ্টিফিকেট বুলি টাইপ কৰিব লাগিব। কাষ্ট সার্টিফিকেট বুলি টাইপ কৰাৰ পিছত সার্চ কৰিব লাগিব। সার্চ কৰাৰ লগে লগে এটা নতুন পেজ আহি যাব। ইয়াত কাষ্ট সার্টিফিকেট এপ্লাইড মাৰি দিব লাগিব। ইয়াৰ ওপৰত এপ্লাই বুলি আহিছে। ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ জাতীয় প্ৰমাণপত্ৰৰ আবেদন যেটো আমাৰ ফৰ্ম হেতু খোলা খাই যাব। ইয়াত গোটেইখিনি ডিটেইলছ ভাল কৰি দিব লাগিব। प्रथमे लैंग्वेज सिलेक्ट কৰিব লাগিব। ল্যাঙ্গুৱেজ ইয়াত সিলেক্ট কৰাই আছে। তাৰ পিছত এপ্লিকেশন কিহৰ এপ্লিকেশন এসটি এসসি বা ওবিসি হেতু দিব লাগিব। দিয়াৰ পিছত আবেদনকাৰীৰ নাম হেতু দিব লাগিব। নামৰ পিছত জেন্ডাৰ সিলেক্ট মেল ফিমেল। তাৰ পিছত পেন নাম্বাৰ ইমেইল আইডি নিদিলেও হয়। যিবিলাক ৰঙা দি টিক মাৰ্ক কৰা আছে ষ্টাৰ মাৰ্ক আছে সেইবিলাকে দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো দিব লাগিব এপ্লিকেণ্টৰ। ফাদাৰ নেম এপ্লিকেণ্টৰ। ফাদাৰ নেমৰ পিছত মাদাৰ নেম। মাদাৰ নামৰ পিছত কি কাষ্ট যেটো উপজাতি হেতু দিব লাগিব। তাৰ পিছত এড্ৰেছ অফ এপ্লিকেশন আবেদনকাৰীৰ ঠিকনাবিলাক দিব লাগিব। হাউস নাম ষ্টেট ৰাজ্য বা সিলেক্ট থাকিব। আমাৰ ডিস্ট্ৰিক্ট দিব লাগিব। ডিস্ট্ৰিক্টৰ সাব ডিভিজন পিছত মৌজা তো দিয়াৰ পিছত ভিলেজ তাৰপিছত পুলিচ ষ্টেচন বা আৰক্ষী থানা তো দিব লাগিব। পোষ্ট অফিচ আৰু পোষ্ট অফিচৰ পিছত পিন কোডটো দি আমি সেভ এণ্ড নেক্সট মাৰিব লাগিব। এবাৰ ভালদৰে চাই ল'ব লাগিব ক'বাত যদি কিবা ভুল আছে। সেভ এণ্ড নেক্সট মাৰাৰ পিছতে নতুন আৰু এটা পেজ আহি যাব। ইয়াত আমি ইয়েছ বুলি ক্লিক কৰিব লাগিব। ইয়াত আমাৰ ডকুমেণ্টবিলাক দিব লাগিব। ইয়াত এপ্লিকেণ্টৰ ফটো, প্ৰুফ অফ বাৰ্থ, ডেট অফ বাৰ্থ, প্ৰুফ অফ ৰেচিডেন্ট,
ফটো দিয়াৰ পিছত এইবিলাক দিব, যিবিলাক দিয়া আছে, কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ, এড্ৰেছ প্ৰুফ, ID প্ৰুফ এইবিলাক দিব লাগিব। যিহেতু মই আগতে এপ্লাই কৰিছোঁ, গতিকে মই ইয়াত দেখুৱাবৰ কাৰণে ইয়াৰ পিছত সকলোখিনি ডকুমেণ্ট ইয়াত আপলোড কৰি ছাবমিট কৰাৰ পিছত নতুন এটা পে'মেণ্ট ফাইলটো খোলা খাই যাব আৰু সেই পে'মেণ্ট ফাইলত 40 টকা পে' কৰিব লাগিব। আপোনালোকে সেই পে'মেণ্টটো ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ দ্বাৰা কৰিব পাৰে। সেইটো কৰাৰ পিছত ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকে এটা একনলেজমেণ্ট শ্লিপ পাব আৰু সেই শ্লিপটো আগৰ কাৰণে থৈ দিব বা তাতে যিটো এটা ৰেফাৰেঞ্চ নাম্বাৰ পাব, সেই ৰেফাৰেঞ্চ নাম্বাৰটো ষ্টেটাছটো চাব পাব এই সেৱা সেতু এপতে লগ ইন কৰি। গতিকে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰাৰ কাৰণে এইখিনিয়ে প্ৰচেছ। গতিকে যি কি নহওক, যদি আপোনালোকক ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব। নেক্সট ভিডিঅ'ত সেৱা সেতুত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে সেই ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। ধন্যবাদ বন্ধুসকল।